Hello guys, welcome to KSK Educare. মই পাৰ্থ ভূঞা আৰু আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আমি সকলোৱে জানো যে বিভিন্ন কম্পিটিটিভ এক্সামত ৱেদাৰ ইট ইজ APSC, UPSC অৰ SSC আমি দেখোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এই টপিকটোৰ পৰা প্ৰত্যেকবাৰে বেলেগ বেলেগ প্ৰশ্ন আহি থাকে। কিন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে জনাৰ আগতে আমি প্ৰথম কথাটো জানিব লাগিব যে প্ৰি হিষ্ট্ৰী আৰু হিষ্ট্ৰীৰ মাজত থকা ডিফাৰেঞ্চ। হিষ্ট্ৰী কাক কয়? যিখিনি সময়ৰ পৰা আমাৰ হাতত ৰিটেন ডকুমেণ্টছ আছে, ৰেকৰ্ডেড ডকুমেণ্টছ আছে, সেই সময়ৰ পৰা আমি এতিয়ালৈ আমি ক'ব পাৰিম যে সেইটো হিষ্ট্ৰী। অ'কে, কিন্তু প্ৰি হিষ্ট্ৰী হৈছে, প্ৰি হিষ্ট্ৰীক ডিভাইড কৰা হৈছে 5টা ষ্টেজত। সেই 5টা ষ্টেজ হৈছে প্ৰথম পেলিঅলিথিক এজ। পেলিঅলিথিক এজৰ টাইম পিৰিয়ড হৈছে 2 বিলিয়নৰ পৰা আপ টু 10,000 BC। পেলিঅলিথিক এজক আৰ্লি ষ্টোন এজ বুলিও কোৱা হয়। আৰ্লি ষ্টোন এজ বুলি এইকাৰণে কোৱা হয় কাৰণ মানুহে প্ৰথমবাৰৰ বাবে তেতিয়া ষ্টোন ব্যৱহাৰ কৰিব শিকিছে আৰু তেওঁলোকৰ অকুপেশ্যন আছিল সেই সময়ত হাণ্টিং। পেলিঅলিথিক এজৰ পিছত যিটো ষ্টেজ আহে সেইটো হৈছে মেছলিথিক এজ। মেছলিথিক এজৰ টাইম পিৰিয়ড হৈছে 10,000 to 8,000 BC। মেছলিথিক ৱৰ্ডটো আহিছে মাইক্ৰলিথছৰ পৰা। মাইক্ৰলিথ হৈছে আপোনাৰ শাৰ্প ব্লেডেড ষ্টোন। তাৰমানে এইটো বুজা যায় যে মানুহে পেলিঅলিথিক এজত ষ্টোন ব্যৱহাৰ কৰিব শিকিছিল, এতিয়া তাক শাৰ্প কৰিবলৈ শিকিলে আৰু তাক ব্যৱহাৰ কৰিলে কিহত? একমাত্ৰ অকুপেশ্যন হাণ্টিঙত। ডেট মিনছ পেলিঅলিথিক এজ আৰু মেছলিথিক এজত মানুহ আছিলে নোমেডছ। ডেট মিনছ দে ৱেৰ মুভিং ফ্ৰম ওৱান প্লেচ টু আনাডাৰ ফৰ হাণ্টিং। দেয়াৰ মেইন অকুপেশ্যন ৱাজ হাণ্টিং। তাৰ পিছত যিটো ষ্টেজ আহে সেইটো হৈছে নিঅলিথিক এজ। নিঅলিথিক এজত নিউ ষ্টোন এজ বুলিও জনা যায়। নিউ ষ্টোন এজ বুলি এইকাৰণে জনা যায় কাৰণ কি মানুহে তেতিয়া ক্লিন, ব্ৰাইট এণ্ড বিউটিফুল ষ্টোন ব্যৱহাৰ কৰে। তাৰমানে এইটো বুজা যায় যে মানুহে আৰু অলপ শিকিলে, তেওঁলোকে ষ্টোনবোৰ পলিছ কৰি ক্লিন কৰিলে, ধুনীয়া কৰিলে, ৰাইট? তাক বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব শিকিলে। আৰু নিঅলিথিক এজৰ টাইম পিৰিয়ডটো হৈছে 8,000 to 4,000 BC। এইখিনি সময়ত আমি যেনেকৈ দেখিছোঁ আগৰ দুটা ষ্টেজত অকুপেশ্যন আছিলে হাণ্টিং। মানুহে হাণ্টিঙৰ বাহিৰে বেলেগ কাম নকৰিছিলে। কিন্তু নিঅলিথিক এজত মানুহে আৰম্ভ কৰিলে কি? এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰ আৰম্ভ কৰিলে আৰু ডমেষ্টিকেটিং এনিমেলছ, মানে গৰু ছাগলী আজি যেনেকৈ মানুহে পোহে সেই সময়ত আৰম্ভ হৈছিলে সেই প্ৰক্ৰিয়াটো। এতিয়া চাব এটা কথা, এগ্ৰিকালচাৰ যিহেতু আৰম্ভ হ'ল, তাৰমানে মানুহ এটা জেগাত ছেটেল হৈ গ'ল, কাৰণ কি সেইবোৰ চোৱা চিতাৰ দায়িত্ব আহি পৰে। আৰু যেতিয়া ছেটেল হৈ গ'ল তাৰমানে এইটো অনুমান কৰিব পাৰি যে তেওঁলোকে ঘৰ বনোৱা আৰম্ভ কৰিলে। ইয়াৰ পিছৰ যিটো ষ্টেজ, ডেট ইজ দ্য 4th ষ্টেজ, সেইটো হৈছে কপাৰ এণ্ড ব্ৰঞ্জ এজ। তাক কেলকলিথিক এজ বুলিও কোৱা হয়। এই এজটোৰ টাইম পিৰিয়ড হৈছে আপোনাৰ 4,000 to 1,500 BC। যেনেদৰে আমি ষ্টেজটোৰ নাম আমি জানো যে কপাৰ এণ্ড ব্ৰঞ্জ এজ। কপাৰ এণ্ড ব্ৰঞ্জ এজ মানে পিপল লাৰ্ণ টু ইউজ মেটেলছ। অ'কে, যিহেতু এগ্ৰিকালচাৰ অলৰেডি নিঅলিথিক এজত ডেভেলপ হৈ গ'ল, এপাৰ্ট ফ্ৰম ডেট এতিয়া মানুহে আৰু কি কাম কৰিলে? যেনেকৈ এগ্ৰিকালচাৰটো কৰিলে নিঅলিথিক এজৰ পৰা, তাত বাহিৰে মানুহে কৰিলে এনিমেল ব্ৰিডিং, ইভেন আৰ্ট ডেভেলপ ডিউৰিং ডেট টাইম। আৰ্ট, মডাৰ্ণ ডে আৰ্ট বা যি সময়ৰ হওক বা সেই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে আপোনাৰ কপাৰ এণ্ড ব্ৰঞ্জ এজ বা কেলকলিথিক এজত। এণ্ড দে ষ্টাৰ্টেড বিল্ডিং হাউচেছ অলছ'। দে ষ্টাৰ্টেড লিভিং ইন কলনিজ। মানুহ একেলগে বসবাস কৰা আৰম্ভ কৰিব। এইখিনিতে এটা মন কৰিব লগা যে মানুহে যদি একেলগে কলনি বনাই থাকিব আৰম্ভ কৰিছে, তেওঁলোকে নিজৰ ঘৰ বনাইছে, ভাল ভেণ্টিলেটাৰ, ধুনীয়া ষ্ট্ৰাকচাৰৰ ঘৰ বনাইছে, তাৰমানে এইটো বুজা যায় যে দে আৰ চিভিলাইজড। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰম্ভ হয় এই সময়তে। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাইম পিৰিয়ড হৈছে 2,500 BC to 1,750 BC। So copper and bronzes এই সময়টো খুব ইম্পৰ্টেণ্ট। দিছ ষ্টেজ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ ডিউৰিং ডেট ষ্টেজ উই হেড দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এণ্ড হুইচ ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট উইথ ৰেচপেক্ট টু এনি কাইণ্ড অফ কম্পিটিটিভ এক্সাম। আৰু আজিৰ ভিডিঅ'টোৰ মূল বিষয়টো হৈছে সেইটোৱে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। অ'কে, ইয়াৰ পিছত যিটো ষ্টেজ আহে সেইটো হৈছে আইৰণ এজ। আইৰণ এজৰ টাইম পিৰিয়ড হৈছে 1,500 to 200 BC। আইৰণ এজটো এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ আইৰণ এজ, প্ৰথম কথা, আইৰণ দ্য হাৰ্ডেষ্ট মেটেল ইন কম্পেৰিজন টু কপাৰ এণ্ড ব্ৰঞ্জ ৱাজ ডিছকভাৰ্ড ডিউৰিং দিছ এজ। অ'কে, এণ্ড এপাৰ্ট ফ্ৰম দেট দ্য ভেডছ ষ্টাৰ্টেড during this period. Veds, Rig Ved, Sham Ved, Jajur Ved, Atharva Ved.
এই 4খন ভেদ, এই ভেদৰ এই গোটেই আৰম্ভণিটো হৈছে এই আইৰণ এজত। আৰু এটা কথা ইম্পৰ্টেণ্ট টপিক হৈছে যিটো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু ভৱিষ্যতে ইন ফিউচাৰ মই তাৰে ওপৰত ভিডিঅ' বনাম আৰু MCQ সলভ কৰিম। সেইটো হৈছে জৈনিজিম এণ্ড বুদ্ধিজিম ফ্লৰিষ্ট ডিউৰিং দিছ আইৰণ এজ। এই দুটা ধৰ্ম আৰম্ভ হৈছিলে আইৰণ এজতে। অ'কে, এইখিনিয়ে হৈছে প্ৰি হিষ্ট্ৰী পিৰিয়ড, যাক 5টা ষ্টেজত ডিভাইড কৰা হৈছে। এতিয়া আহক আমি মূল বিষয়টোত আহিছোঁ আমাৰ আজিৰ ভিডিঅ'ৰ, সেইটো হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আৰু ইয়াক এইটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো ফ্লাৰিছ হৈছিলে আপোনাৰ কপাৰ এণ্ড ব্ৰঞ্জ এজ, ডেট ইজ দ্য কেলকলিথিক এজ। আৰু ইয়াৰ টাইম পিৰিয়ড হৈছে 2500 BCৰ পৰা 1750 BC। কিছুমান কিতাপত আপোনালোকে 1500 BC বুলি পাই যাব, কিন্তু এইখিনিয়ে টাইম পিৰিয়ড। অ'কে, চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা ইণ্ডাছ চিভিলাইজেশ্যন, আৰু জিঅ'গ্ৰাফিকেল পইণ্ট অফ ভিউত ইয়াক কোৱা হয় ইণ্ডাছ সৰস্বতী চিভিলাইজেশ্যন, আৰু আৰ্কিঅলজিকেল পইণ্ট অফ ভিউত ইয়াক কোৱা হয় কি Harappan civilization. Why Harappan civilization? Because Harappa was the first discovered site of this whole civilization. আৰু কোনে আৱিষ্কাৰ কৰিছিল? দয়াৰাম সাহানী 1921. ওকে, আৰু দুটা খুব ইম্পৰ্টেণ্ট জেগা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, যিটো আমি প্ৰত্যেকে শুনিছোঁ বহুতবাৰ। ইভেন তাৰে এটাৰ ওপৰত বলিউডত মুভিও বনাইছে য'ত ঋতিক ৰোশন লিড এক্টৰ আছিলে, সেইটো হৈছে মহেঞ্জোদাৰো। অ'কে, চ' হাৰাপ্পা এণ্ড মহেঞ্জোদাৰো আৰ দ্য টু ফেমাছ চাইটছ হুইচ উই অল নো। Okay, there are many other sites apart from these two, Harappa and Mohenjo-daro, আৰু প্ৰত্যেকতে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে বেলেগ বেলেগ কিবা বস্তু পাইছে, আৰু সেই যে যি পাইছে সেইটো খুবেই ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউত। আমি লাহে লাহে গোটেইখিনি কথা ডিছকাছ কৰিম। এতিয়া আহক এটা কথা কওঁ যে ইণ্ডাছ চিভিলাইজেশ্যন, এই বাক্যটো কোনে প্ৰথমবাৰৰ কাৰণে টাৰ্ম কৰিছিল, কোনে নাম দিছিলে? তেওঁ আছিলে জন মাৰ্শ্বেল। অ'কে, আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িবলৈ আজিতো গোটেই ভিডিঅ'টো আমি গোটেইখিনি ডিছকাছ নকৰোঁ, যদিও আমি কেনেকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িম তাৰে ফুল ষ্ট্ৰাকচাৰটো আমি আজি জানিম এই ভিডিঅ'ত। এই ষ্ট্ৰাকচাৰটো হৈছে পোনপ্ৰথমে আমি জানিব লাগিব তাৰে এবাউট। যিদৰে আমি ফেচবুক, হোৱাটছএপ, যিকোনো ছ'চিয়েল মিডিয়া একাউণ্টত আমি নিজৰ বিষয়ে অলপ লিখোঁ, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট লাইনছ আমি জানিবই লাগিব। যেনেকৈ জিঅ'গ্ৰাফিকেল পইণ্ট অফ ভিউ দিয়াৰ নাম কি, আৰ্কিঅলজিকেল পইণ্ট অফ ভিউ দিয়াৰ নাম কি, অ'কে, কোনে প্ৰথম টাৰ্ম কৰিছিল, লোথাল নামৰ জেগাটো কি হয়, সেইটো ডকয়াৰ্ড হয়। গ্ৰেট বাথ গ্ৰেট গ্ৰেনাৰী ক'ত পোৱা হৈছিল? মহেঞ্জোদাৰোত পোৱা হৈছিল। আৰু মহেঞ্জোদাৰো বৰ্তমান ক'ত আছে? পাকিস্তানত আছে। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চবতকৈ লাৰ্জেষ্ট পাৰ্ট কি? সেইটো হৈছে মহেঞ্জোদাৰো, আৰু যিটো আছে বৰ্তমান পাকিস্তানত। ঠিক আছে, যদি পাকিস্তানত আছে, ইণ্ডিয়াৰ চবতকৈ ডাঙৰ পাৰ্টটো কি? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সেইটো হৈছে ৰাখিগঢ়ি। চ' দিজ আৰ ফিউ থিংছ হুইচ ফল ইন দ্য এবাউট ছেকশ্যন। এবাউটটো আমি জানিব লাগিব। তাৰপিছত আমি কি জানিম? ছ'চাইটি এণ্ড ৰিলিজন, সেই সময়ৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল আৰু কি ধৰ্ম মানুহে ফ'ল' কৰিছিলে সেই বিষয়ে আমি জানিব লাগিব। ছ'চাইটি এণ্ড ৰিলিজন ইজ দ্য ছেকেণ্ড টপিক। তাৰপিছত আহিব পলিচিজ এণ্ড গভৰ্ণমেণ্ট, কেনেকুৱা ধৰণৰ নিয়ম নীতি আছিল বা চৰকাৰ বা ৰজা যিয়ে হওক কি আছিল, কোনে চলাইছিল, কোনে শাসন কৰিছিল এই চিভিলাইজেশ্যনটো। অ'কে, চ' ৰোল অফ ওমেন, নাৰীৰ ৰোল কি সেই সময়ত। তাৰপিছত আহিব ৱেটছ এণ্ড মেজাৰ্ছ। অ'কে, চ' দিজ আৰ চাম টপিকছ থ্ৰু হুইচ উই কেন ন' এবাউট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইন এ প্ৰপাৰ ৱে। অ'কে, এণ্ড আৰু তেনেকৈ পঢ়িলে কি লাভ হয়? এইটোৱে লাভ হয় যে যিকোনো পৰীক্ষা হওক, SSC হওক, UPSC হওক, APSC হওক, আমাৰ এটা প্ৰশ্নও মিছ নহয়। আৰু আমাৰ টাৰ্গেট সেইটোৱে যে হোৱাট এভাৰ দ্য এক্সাম ইজ, উইল গিভ আৱাৰ বেষ্ট, এণ্ড ফৰ ডেট উই নিড টু ন' ইট প্ৰপাৰলি ইন এ ৱেল ষ্ট্ৰাকচাৰ্ড মেনাৰ। তো ধন্যবাদ, আজিলৈ এইখিনিয়ে। নেক্সট ভিডিঅ'ত আমি এই যিটো ছেকশ্যন কেইটা ক'লোঁ বেলেগ বেলেগ, তাৰ গোটেই ষ্ট্ৰাকচাৰটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, প্ৰত্যেকৰ ওপৰত মই এটা ভিডিঅ' বনাম পাৰ্ট ৱাইজ, আৰু বেলেগ বেলেগকৈ আমি MCQ সলভ কৰিম।